বিদ্যাৰ অঞ্চলত নতুনকৈ যেহেতু গাঁও অন্তৰ্ভুক্ত হৈছে ইয়াৰ পৰা কোনো গাঁও কৰ্তন হোৱা নাই গাঁও অন্তৰ্ভুক্ত হৈছে যে আমি জানো যে শোণিতপুৰ জিলা বিশ্বনাথ জিলাৰ বিশ্বনাথ সাব ডিভিজন আৰু যি গহপুৰ সাব ডিভিজন এই তিনিটা সাব ডিভিজন শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰ এই তিনিটা সাব ডিভিজনৰ পৰা প্ৰায় 60টা গাঁও বিদ্যাৰ অঞ্চলৰ অন্তৰ্ভুক্ত হৈছে তাৰোপৰি গৈবাৰী সমষ্টিত অবিভক্ত নলবাৰীৰ ইয়াত 10টা গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে 4টা গাঁও এই আমাৰ 25 নং বাগানপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ব এটো 13 তাৰিখত ইয়াত যি নিৰ্ণয় এই জুন মাহৰ 13 তাৰিখে এইটো 13 তাৰিখৰ পিছত এইটো নিৰ্ণয় হ'ব তো দেখিছো যে বাগানপাৰা সমষ্টিত যেটো 25 নং যি বাগানপাৰা সমষ্টিত এই 4টা যিখিনি মানে গাঁও আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে বা অন্তৰ্ভুক্ত হ'ব ইতিমধ্যে আমাৰ এই যে 4টা গাঁও এই 4টা ৰাজহুৱা গাঁৱত আমাৰ ইতিমধ্যে আমাৰ ইউপিপিএল দলৰ যিখিনি আন্তঃগাঁথনি যিখিনি মানে আমাৰ এক্টিভিটিজ এই এক্টিভিটিজ মানে যোৱা যি সমষ্টি পুনৰ নিৰ্ধাৰণ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰা ইয়াত আমাৰ ইউপিপিএল দলৰ এক্টিভিটিজ আন্তঃগাঁথনিখিনি আমাৰ ইয়াত হৈ আছে আৰু আমি দেখিছো যে এই যে 4টা গাঁও এই 4টা গাঁৱত প্ৰায় মানে 7,000ৰ ওচৰা-ওচৰি ইয়াত ভোট আছে আৰু ইয়াত নিশ্চয় সৰহসংখ্য ভোট আমি ইউপিপিএলে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ কাৰণে আমি ইতিমধ্যে কাম ইয়াত উন্নয়নৰ কাম ইয়াত আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ দলীয় আন্তঃগাঁথনি ইয়াত মজবুত হৈ আছে শক্তিশালী হৈ আছে আৰু আমি নিশ্চয় ইয়াৰ সৰহসংখ্যক ভোট আমি পাবলৈ সক্ষম হ'ম আজিৰ সময়ত যেতিয়া আমি দেখিছিলোঁ যে 2020 চনত যেতিয়া নিৰ্বাচন ইয়াত অনুষ্ঠিত হৈছিল মোৰ বাগানপাৰা সমষ্টিতে আমাৰ বিৰোধী দলে বহুত কথা কৈছিলে বহুতে কৈছিলে যে যদি ইউপিপিএল চৰকাৰ যদি কোকৰাঝাৰত যদি আহে তেতিয়া সকলোৱে মানে বড়ো দখনা পিন্ধিব লাগিব আৰু বহুতে কৈছিলে যে ইয়াত যদি ইউপিপিএল দলে চৰকাৰ ইয়াত গঠন কৰে চৰকাৰ চলায় তেতিয়া সকলোৱে বড়ো ভাষা ক'ব লাগিব ইয়াৰ সকলোৱে মানে গাহৰি খাব লাগিব সকলোৱে মদ খাব লাগিব বুলি কৈছিলে ইয়াত মানে কোনো ভাষাৰ অধিকাৰ ইয়াৰ কোনো মানে নিজৰ যি অধিকাৰ নাথাকিব বুলি বিৰোধী দলবিলাকে ইয়াত মানে প্ৰচাৰ কৰিছিলে কিন্তু এই যি 2020 চনৰ যি অপপ্ৰচাৰ আজিৰ তাৰিখত এই 4 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰত বিটিচি চৰকাৰ ই প্ৰমাণ কৰিছে যে 2020 চনত বিৰোধী দলবিলাকে যি অপপ্ৰচাৰ কৰিছিল দখনা পিন্ধিব লাগিব বড়ো ভাষা ক'ব লাগিব ইয়াত অধিকাৰসমূহ কাঢ়ি নিয়া হ'ব বুলি কোৱা কথাবিলাক এতিয়া প্ৰমাণ কৰিছে যে ইয়াত এই বিৰোধী দলবিলাকে কোৱা কথাবিলাক এটাও ইয়াত প্ৰযোজ্য হোৱা নাই ইয়াত সকলোৱে সম অধিকাৰ পাইছে সকলো ইয়াত মানে নিজৰ অধিকাৰটো ইয়াত মানে সাব্যস্ত কৰিছে আৰু সঁচাকৈয়ে এই যি প্ৰমোদ বড়োৰ যি দূৰদৰ্শী যি এটা নেতৃত্ব দূৰদৰ্শী এটা যি চিন্তা এই চিন্তাৰ কাৰণে আজিৰ সময়ত ইয়াত অকল যে ইয়াত মানে ভোট পোৱাৰ কাৰণে যে কাম কৰি আছে এইটো নহয় এই অঞ্চলত বসবাস কৰা সকলো মানে বড়োক বাদ দি 25টা জাতি জনগোষ্ঠী বড়োক লৈ 26টা জাতি জনগোষ্ঠী লোকে ইয়াত বসবাস কৰে বড়োক বাদ দি 25টা জাতি জনগোষ্ঠী উত্তৰণ কৰাৰ কাৰণে এই 25টা জাতি জনগোষ্ঠীৰ ইয়াত ভাষা ইয়াত সংস্কৃতি ইয়াত সাহিত্য ইয়াত মানে বিভিন্ন যি ভূমিৰ অধিকাৰ এইবিলাকক মানে কি কয় যে এইবিলাকক মানে সাব্যস্ত কৰাৰ কাৰণে যিটো সুবিধা এই প্ৰমোদ বড়োৰ নেতৃত্বৰ দিনত এইটো পাইছে সেইকাৰণে সকলোৱে ইয়াত ওলাই আহিছে সকলোৱে বিশ্বাস কৰি যে সঁচাকৈয়ে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি ইউপিপিএল দল এই ইউপিপিএল দলে সঁচাকৈ ইয়াত 35 লাখ জনসংখ্যা আৰু 26টা যি জাতি জনগোষ্ঠী এই 26টা জাতি জনগোষ্ঠীৰ ইয়াত ন্যায় দিছে আৰু ন্যায় দিব পাৰিছে আৰু সেইকাৰণে সমগ্ৰ বিটিআৰ অঞ্চলত আজি ইউপিপিএল দলৰ লগত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ইয়াত সহায় কৰিছে আৰু সক্ৰিয়ভাৱে কাম কৰিছে আৰু সেইকাৰণে আমি সিদ্ধান্ত কৰিব যে আমি সেইকাৰণে এটা লক্ষ্যত আমি উপনীত হৈছোঁ এই অহা সম্ভাব্য যি 2025 চনৰ ছেপ্টেম্বৰ মাহত হ'বলগীয়া যি বিটিচি নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম আৰু আমি নিশ্চয় কোকৰাঝাৰত প্ৰমোদ বড়োৰ নেতৃত্বত আমি বিদ্যাৰ অঞ্চলত নতুনকৈ যেহেতু গাঁও অন্তৰ্ভুক্ত হৈছে ইয়াৰ পৰা কোনো গাঁও কৰ্তন হোৱা নাই গাঁও অন্তৰ্ভুক্ত হৈছে যে আমি জানো যে শোণিতপুৰ জিলা
বিশ্বনাথ জিলাৰ বিশ্বনাথ সাব ডিভিজন আৰু যি গহপুৰ সাব ডিভিজন এই তিনিটা সাব ডিভিজন শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰ এই তিনিটা সাব ডিভিজনৰ পৰা প্ৰায় 60টা গাঁও বিটাৰ অঞ্চলৰ অন্তৰ্ভুক্ত হৈছে তাৰোপৰি গৈবাৰী সমষ্টিত অবিভক্ত নলবাৰীৰ ইয়াত 10টা গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে 4টা গাঁও এই আমাৰ 25 নং বাগানপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ব এটো 13 তাৰিখত ইয়াত যি নিৰ্ণয় এই জুন মাহৰ 13 তাৰিখে এইটো 13 তাৰিখৰ পিছত এইটো নিৰ্ণয় হ'ব তো দেখিছো যে বাগানপাৰা সমষ্টিত যিটো 25 নং যি বাগানপাৰা সমষ্টিত এই 4টা যিখিনি মানে গাঁও আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে বা অন্তৰ্ভুক্ত হ'ব ইতিমধ্যে আমাৰ এই যে 4টা গাঁও এই 4টা ৰাজহুৱা গাঁৱত আমাৰ ইতিমধ্যে আমাৰ ইউপিপিএল দলৰ যিখিনি আন্তঃগাঁথনি যিখিনি মানে আমাৰ এক্টিভিটিজ এই এক্টিভিটিজ মানে যোৱা যি সমষ্টি পুনৰ নিৰ্ধাৰণ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰা ইয়াত আমাৰ ইউপিপিএল দলৰ এক্টিভিটিজ আন্তঃগাঁথনিখিনি আমাৰ ইয়াত হৈ আছে আৰু আমি দেখিছো যে এই যে 4টা গাঁও এই 4টা গাঁৱত প্ৰায় মানে 7,000ৰ ওচৰা-ওচৰি ইয়াত ভোট আছে আৰু ইয়াত নিশ্চয় সৰহসংখ্যক ভোট আমি ইউপিপিএলে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ কাৰণে আমি ইতিমধ্যে কাম ইয়াত উন্নয়নৰ কাম ইয়াত আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ দলীয় আন্তঃগাঁথনি ইয়াত মজবুত হৈ আছে শক্তিশালী হৈ আছে আৰু আমি নিশ্চয় ইয়াৰ সৰহসংখ্যক ভোট আমি পাবলৈ সক্ষম হ'ম